দুৰ্গা পূজাত আজি 2009 পৰা আমি সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি আমাৰ এই অঞ্চলত দুখীয়া দৰিদ্ৰ পৰিয়ালৰ যি আমাৰ আইমাসকল আছে সবকে আমি কাপোৰ ডিষ্ট্ৰিবিউশ্যন কৰি আহিছোঁ আৰু এইটো উপলক্ষে এইবাৰো এই দুৰ্গা পূজা উপলক্ষে আজি আমি প্ৰথম সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা আৰম্ভ হৈছে 1 তাৰিখলৈকে চলিব আৰু আমি 3,500 পৰা 4,000 3,500 পৰা 4,000 পৰিয়ালক আমি কাপোৰ ডিষ্ট্ৰিবিউট কৰিম। এইটো সজল ফাউণ্ডেশ্যনে কি উদ্দেশ্যে দি আছে? এইটো দুৰ্গা পূজা উপলক্ষে আমি সজল ফাউণ্ডেশ্যনে সদায় ৰাইজৰ লগত থাকি কাম কৰি থাকে। যি অনুষ্ঠান আহে যেনেকুৱা আমাৰ ইয়াত আপোনাৰ খ্ৰীষ্টমাছ, আমাৰ ইয়াত ৰমজান মাহ, আমাৰ ইয়াত দুৰ্গা পূজা সব ফেষ্টিভেলত সজল ফাউণ্ডেশ্যনে সদায় দৰিদ্ৰ পৰিয়ালক কাপোৰ ডিষ্ট্ৰিবিউশ্যন কৰি আহিছে আৰু এইবাৰো এইটো কৰি আছে। আজি ক'ত ক'ত দিব? আজি হাউৰীয়াপেট আৰু এই ভমৰাবিল আৰু পলাশগুৰি আজি 3টা ভিজিট দিছিল। আমি ইয়াত 300 মানুহক কাপোৰ ডিষ্ট্ৰিবিউশ্যন কৰিম আৰু নেক্সট কাৰ্যসূচী কালিৰ পৰা চলি থাকিব।